পৃথিৱী সৌৰজগতৰ এনে এক গ্ৰহ য'ত জীৱ বাস কৰে। পৃথিৱীত আমি জীয়াইতো আছোঁ, কিন্তু পৃথিৱীৰ বিষয়ে এনে কিছুমান ফেক্ট আছে যিবিলাক আমি নাজানো। মই ফেক্ট আছাম আজি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনাৰ লগত 5টা ফেক্ট আলোচনা কৰিম যিবিলাক আপুনি নাজানিবও পাৰে। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নম্বৰ 1, আপুনি জানেনে আমাৰ পৃথিৱীখনৰ বয়স কিমান? আমাৰ পৃথিৱীখনৰ বয়স হৈছে 4.54 বিলিয়ন বছৰ, মানে 454 কোটি বছৰ। এতিয়া আপুনি ভাবি আছে বৈজ্ঞানিকসকলে পৃথিৱীৰ বয়স কেনেকৈ গণনা কৰিলে? মই আপোনাক কৈ দিওঁ, ৰেডিঅ'মেট্ৰিক ডেটিং টেকনিকৰ জৰিয়তে গণনা কৰিছে বৈজ্ঞানিকসকলে। এইটো এনেকুৱা এক টেকনিক যাৰ জৰিয়তে বৈজ্ঞানিকসকলে শিল বা কিবা বস্তুৰ বয়স গণনা কৰে। পৃথিৱীত আটাইতকৈ পুৰণি শিল যিটো পাইছে সেইটো 4.54 বিলিয়ন বা 454 কোটি বছৰ আগৰ শিল। আৰু এনেকৈ বৈজ্ঞানিকসকলে পৃথিৱীৰ বয়স ওলাইছে। নম্বৰ 2, টেম্পাৰেচাৰ অফ দ্য আৰ্থ। পৃথিৱীৰ এভাৰেজ টেম্পাৰেচাৰ 16 ডিগ্ৰী চেলচিয়াছ, কিন্তু কেতিয়াবা পৃথিৱীৰ কোনো জেগাত আচৰিত ধৰণৰ কাৰ্য কৰে। 10 জুলাই 1913 চনত ডেথ ভেলী ইউনাইটেড ষ্টেটছত 56.7 ডিগ্ৰী ৰেকৰ্ড কৰা হৈছে। আৰু লয়েষ্ট টেম্পাৰেচাৰৰ কথা কোৱা হয় যদি তেতিয়াহ'লে -89.2 ডিগ্ৰী চেলচিয়াছ 21 জুলাই 1983 চনত ৰুছিয়াৰ ভষ্টক ষ্টেচন নামৰ জেগাত ৰেকৰ্ড কৰা হৈছিল। নম্বৰ 3, দ্য আৰ্থ ৱাজ ওৱান্স বিলিভড টু বি দ্য চেণ্টাৰ অফ দ্য ইউনিভাৰ্ছ। প্ৰথমে বৈজ্ঞানিকসকলে ভাবিছিল পৃথিৱী সৌৰজগতৰ কেন্দ্ৰ, অন্য গ্ৰহ আৰু বেলি পৃথিৱীৰ চাৰিওফালে ঘূৰে। এই মডেলটোক জিঅ'চেণ্ট্ৰিক মডেল বুলি কোৱা হয়। আৰু তাৰ পিছত এই বৈজ্ঞানিকজন আহিল আৰু নতুন এটা মডেল দেখুৱালে যাৰ নাম হিলিঅ'চেণ্ট্ৰিক মডেল। এই মডেলৰ মতে সূৰ্য পৃথিৱীৰ চাৰিওফালে নুঘূৰে, অৰ্থাৎ পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে। আৰু আমি সকলোৱে জানো হিলিঅ'চেণ্ট্ৰিক মডেল শুদ্ধ আৰু জিঅ'চেণ্ট্ৰিক মডেল ভুল। নম্বৰ 4, দ্য ৰোটেশ্যন অফ দ্য আৰ্থ গ্ৰেজুৱেলি শ্ল'য়িং ডাউন। হয়, আপুনি ঠিকেই শুনিছে, পৃথিৱীৰ গতি লাহে লাহে কমি গৈ আছে। 17 মিলিছেকেণ্ড প্ৰত্যেক 100 বছৰত কমি গৈ আছে। কিন্তু পৃথিৱীৰ গতি কিয় কমি গৈ আছে? কাৰণ চন্দ্ৰ লাহে লাহে পৃথিৱীৰ পৰা দূৰত গৈ আছে, মোটামুটি 3.78 চেণ্টিমিটাৰ স্কয়াৰ পাৰ ইয়াৰ্ছ, যাৰ কাৰণে পৃথিৱীৰ গতি কমি গৈ আছে। চন্দ্ৰ যিমানেই দূৰত গৈ থাকিব পৃথিৱীৰ পৰা, পৃথিৱীৰ গতি সিমানেই কমি গৈ থাকিব। নম্বৰ 5, ৰিভলিউশ্যন স্পীড অফ দ্য আৰ্থ। আমি জানো যে পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰি আছে, কিন্তু আপুনি জানেনে পৃথিৱী সূৰ্যৰ চাৰিওফালে কিমান স্পীডত ঘূৰি আছে? ইয়াৰ স্পীড হৈছে 30 কিলোমিটাৰ পাৰ ছেকেণ্ড। মই এই কথাখিনি যিমান সময়ৰ ভিতৰত কৈছোঁ, ইমান সময়ৰ ভিতৰত প্ৰায় 6600 কিলোমিটাৰ অতিক্ৰম কৰিলে পৃথিৱীয়ে। আৰু আচৰিত কথা এইটো যে পৃথিৱীয়ে অকলে ট্ৰেভেল কৰা নাই, আপোনাকো লগতে লৈ ট্ৰেভেল কৰি আছে। মানে আপুনিও 30 কিলোমিটাৰ পাৰ ছেকেণ্ডৰ হিচাপত ট্ৰেভেল কৰি আছে পৃথিৱীৰ লগত, কিন্তু আপুনি এইটো অনুভৱ কৰিব নোৱাৰে। এয়াই আছিল পৃথিৱীৰ বিষয়ে 5টা আচৰিত কথা। যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰি দিয়ক।